এয়া ধুতি, এয়া মুগাৰ চোলা, এয়া টঙালি আৰু এয়া গামোচা। ইমান ধুনীয়া লাগে ন নিজৰ এই সংস্কৃতি ভৰপূৰ এই ধুনীয়া কাপোৰ কেইযোৰ দেখিবলৈ। আৰু এয়া এনেকৈ মই গোটেইখিনি পিন্ধি ল'লোঁ আমাৰ বিহুৰ সাজযোৰ। ভাল লাগিছেনে? কেনেকুৱা লাগিছে জনাব কিন্তু দেই কমেণ্ট কৰি পেলাই। আৰু এয়া সাজু হৈ আমি যাবলৈ ওলালোঁ সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠানত। আৰু তেনেকৈ নিজৰ অসমীয়া সাজযোৰ পিন্ধি পেলাই আমি যাব ওলাইছোঁ। আৰু চাওকচোন আহি পালোঁ এয়া অনুষ্ঠানলৈ। খুব সুন্দৰকৈ সজাইছে, এইবিলাক দেখিছেনে? ইমান ধুনীয়াকৈ সজাইছে। আৰু আমাৰ বিহুৰ ল'ৰা ছোৱালীখিনি গ্ৰীণ ৰুমত ভিতৰত আছে, গোটেইখিনিৰ লগত লগ কৰিলোঁ সকলোকে। আৰু চাওকচোন এই যে ধুনীয়াকৈ সজাইছে, সকলোবোৰ তেওঁলোকৰ ল'ৰা ছোৱালীখিনি নিজেই হাতেৰে কাটি পেলাই এইবিলাক ডিজাইন কৰি পেলাই সজাইছে। আৰু ময়ো বহি ল'লোঁ অডিয়েঞ্চৰ মাজত। আৰু ইমান ভাল লাগিছে মোৰ সাজযোৰ দেখি পেলাই। সকলোৱে কিমান প্ৰশংসা আজি কৰিছে মানে নকৈ নোৱাৰিছোঁ। খুব ভাল পাইছে সকলোৱে সাজযোৰ দেখি পেলাই। আৰু এয়া অনুষ্ঠান আৰম্ভ হৈ গৈছে। পূৰ্ণিয়াৰ বিশেষ পদত থকা চৰকাৰী বিষয়াসকলক আমন্ত্ৰণ জনাইছে। আৰু এয়া পূৰ্ণিয়াৰ জিলা অধীক্ষক, তেওঁক আমন্ত্ৰণ জনাইছে। খুব সুন্দৰ ভাষণ ৰাখিছে সকলোৰে আগত। খুব ভাল পাইছে তেওঁ আজিৰ এই অনুষ্ঠানত আহি পেলাই। সেইখিনি তেওঁ বক্তব্য আগবঢ়াইছে সুন্দৰকৈ। আৰু এয়া আমাৰ ল'ৰা ছোৱালীখিনি গ্ৰীণ ৰুমৰ পিছফালে বহি আছে, সকলোৱে সুন্দৰকৈ সাজু হৈ পেলাই বহি আছে অনুষ্ঠান পৰিৱেশন কৰিবৰ কাৰণে। এয়া আমাৰ বিহু নাচৰ ল'ৰা ছোৱালীখিনি বহি আছে সকলোৱে। খুব নাৰ্ভাছ হৈছে জানেনে সকলোৱে, কি কৰিব কি নকৰিব, কোনফালে ওলাম, সকলোৰে মানে একদম চিন্তা হৈ আছে। আৰু এয়া চাওকচোন সকলোৱে হাতেৰে কি ধুনীয়াকৈ প্ৰিণ্টিং কৰিছে কাপোৰত, এইবিলাকো তেওঁলোকে শ্ব' কৰিছে। আৰু এয়া অনুষ্ঠান আৰম্ভ হৈ গ'ল, আমাৰ বিহু অনুষ্ঠান। খুব সুন্দৰকৈ তেওঁলোকে নাচিছে, চেষ্টা কৰিছে নাচিবলৈ। আজি যিমানখিনি শিকিলে আজিলৈকে তেওঁলোকে মঞ্চত উপস্থাপন কৰিছে সুন্দৰকৈ। আৰু এয়া সুন্দৰকৈ গোটেইকেইটা গ্ৰুপ মানে ছিনিয়ৰ গ্ৰুপ জুনিয়ৰ গ্ৰুপ একেলগে নাচিছে, পৰিৱেশন কৰিছে। তাৰপিছত এয়া হাতত কাঁহী লৈ পেলাই তেওঁলোকে নাচিছে। খুব ভাল পাইছে তেওঁলোকে নাচি পেলাই। আৰু এনেকৈ তেওঁলোকে অনুষ্ঠান পৰিৱেশন কৰিছে সুন্দৰকৈ, সাংস্কৃতিক অনুষ্ঠান। তাৰপিছত সকলোৰে মৰম বুটলিবলৈ সক্ষম হৈছে। আৰু এনেকৈ আজিৰ অনুষ্ঠানটি হৈ গ'ল সুন্দৰ ৰূপে। और इस वीडियो के माध्यम से किलकारी के त्रिदीप जी के सहित सभी रिस्पेक्टेड मेंबर्स को मैं अपनी तहे दिल से धन्यवाद देता हूँ। আৰু আজি স্মৃতি হিচাপে কেইখনমান ফটো আপোনালোকলৈ আগবঢ়ালোঁ। কেনেকুৱা পালে আপোনালোকে নিশ্চয় জনাব। লগতে মোৰ বিহাৰৰ পূৰ্ণিয়াৰ যাত্ৰা ইমানতে অন্ত পৰিলে। খুব ভাল লাগিলে সকলোকে লগ পাই। তাৰ মানুহখিনি খুব ভাল, খুব হেল্পফুল, সদায় মনত থাকি যাব। ধন্যবাদ।